নমস্কাৰ বন্ধুসকল, হেল্থ টেক মিউজিক আপোনাৰ চেনেল আপোনাক স্বাগতম জনাইছোঁ। কেঁচা হালধিৰ গুণ। কেঁচা হালধিৰ গুণ মই আপোনালোকক ক'বলৈ ওলাইছোঁ। কেঁচা হালধি খুবেই এটা আমাৰ দৈনন্দিন জীৱনত খুবেই এটা ইম্পৰ্টেণ্ট বস্তু। আচলতে বহুতে ইয়াক মানে, বহুতে নামানে। কি হালধি হ'ব আৰু এই কালত বৰ্তমান সময়ত কি এইবিলাক গুণ নাই এনেকৈ ভাবিব পাৰে। কিন্তু সেইটো নহয়। কৰোণা কালৰ সময় হওকেই বা নহওকেই আমাৰ বহুত বেমাৰ আজাৰৰ পৰা কেঁচা হালধিৰ ৰসে বহুত বেমাৰৰ পৰা আমাক নিৰোগী কৰাত সহায় কৰে, নিৰোগী কৰি ৰাখে আচলতে। কেঁচা হালধি খুবেই প্ৰয়োজন। মই আজি আপোনালোকক এটা সৰু কথা কওঁ। কেঁচা হালধিৰ বহুত গুণ আমি দেখি আহিছোঁ বা নিজে সেৱন কৰিও গম পাই আহিছোঁ। আচলতে বেয়াটো হ'বই নোৱাৰে, কোনো ক'বই নোৱাৰে ইয়াক সম্পূৰ্ণভাৱে প্ৰমাণিত হৈছে, বেয়া বুলি ক'ব নোৱাৰে। বুজি পাইছেনে আপোনালোক? বেয়া বুলি ক'ব কোনেও নোৱাৰে, কিন্তু কোনোবাই ক'ব পাৰে আপোনালোক যে ইমান ভালো নহয় ছাৰ, কিন্তু সেইটো নহয়। আপোনালোকে ইউজ কৰি চাওক এসপ্তাহ। কেঁচা হালধিৰ ৰস যদি কুহুমীয়া গৰম পানীৰে খায়, তেতিয়াহ'লে আপোনালোকে তাৰ যিটো ফলাফল, ৰাতিপুৱা যদি কুহুমীয়া গৰম পানীৰে খায় কেঁচা হালধিৰ ৰস, তাৰ ফলাফল নেক্সট ডে'ৰ পৰা আপোনালোকে প্ৰুফ পাই যাব, গম পাবলৈ আৰম্ভ কৰিব। কাৰণ আমি গম পাই আছোঁ বা আমাৰ যিবিলাক আছে, যিবিলাক সেৱন কৰিছে তেখেতসকলেও কৈছে যে ঠিকেই আছে, আমি খুবেই ভাল পাইছোঁ। বেমাৰ কি আপোনালোকক বেমাৰৰ ক্ষেত্ৰত বাধা কৰে, মই সেইকেইটা নামো কৈ আছোঁ। বৰ্তমান বহুতেই আঞ্জাৰ লগত ব্যৱহাৰ কৰি খাই আহিছে। কেঁচা হালধি আঞ্জাৰ লগত ব্যৱহাৰ কৰে। কেঁচা হালধি ব্যৱহাৰ নকৰে, কি কৰে? ৰং গুড়ি বুলি কয়। বজাৰত যাব, ৰং গুড়ি কিনিব। ৰং গুড়ি আনি আঞ্জাত দিওঁ, আৰু সেই আঞ্জাত এনেকুৱা নহয় যে কেঁচা হালধি খাব লাগিব। তো মই আপোনালোকক এইটো কাৰণে কৈছোঁ, যাৰ অভ্যাসবিলাক কৰে, যাৰ কিছুমানৰ ভাল হ'ব পাৰে, কিছুমানে যদি ভাবে যে মই কেঁচা হালধি খাইছোঁ কিবা অসুবিধা হৈছে, তেতিয়াহ'লে এৰি দিয়ক, কোনো কথা নাই। কাৰোবাৰতো ছাইড ইফেক্ট আহিব পাৰে। সেইটো মই কোৱা নাই যে হালধি খালে কোনোবা একদম কিবা ভাল পাই যাব, সেইটোও নহয়। কোনোবাই যদি খুবেই বেয়া পাইছে, সেইটো আমি ক'ব নোৱাৰোঁ যে আপোনালোকে খাওঁতে জোৰ কৰি দিব নোৱাৰোঁ, কাৰণ বেয়া পাইছে যদি বাদ দিয়ক। মোৰ কথাটো হ'ল এনেকুৱা যে মই এইটোৰ কাৰণে কৈছোঁ আপোনাক, মানুহৰ ভালৰ কাৰণে আমি বস্তুবিলাক ক'ব লাগে। যদি তেখেতে কিবা সেৱন কৰি বেয়া পায়, তো বহুতেতো বেয়া বস্তু খাই আছে আজিকালি, সেইবিলাকো বহুতে বেয়া বস্তু খাই আছে, সেইবিলাকো সেৱন কৰিছে, কিন্তু তথাপিও মানুহজনে গম নাপায় যে মই বেয়া বস্তু খাইছোঁ। কিন্তু আজিকালি এনেকুৱা হৈছে, কোনোবাই যদি ভাল বস্তু খাবলৈ দিয়ে, তাত কি হয়, হালধি ভাল বুলি বহুতে জানে, তথাপিও সেইটো নাখায়, সেইটো হেবিট নকৰে, কাৰণ সেইটো অসহ্য পায়। আৰু অসহ্য পোৱাৰ মূল কাৰণটো হ'ল ইচ্ছা নকৰে। ইচ্ছা নকৰাৰ ফলতে আজিকালি মানুহৰ বিভিন্ন ধৰণৰ ৰোগ আদি দেখা দিছে। আচলতে ৰংগুড়া মই এইকাৰণে ক'বলৈ গৈছোঁ, হালধিক গতিকে ৰংগুড়া নাম পাইছে ক'ৰ পৰা, যিটো শুকান গুড়ি কয়, আঞ্জাত আমি আমাৰ ব্যঞ্জনবিলাকত বনোৱাতে দিওঁ। সেই ব্যঞ্জনখিনি খোৱাৰ কাৰণে আমি আমাৰ দৈনন্দিন জীৱনত, এইটো সম্পূৰ্ণ বৈজ্ঞানিকভাৱে এইটো গৱেষণা হৈ গৈছে, সেই আঞ্জাত দিয়া অলপ পৰিমাণৰে হওক, কম পৰিমাণৰ হ'লেও যিখিনি ৰংগুড়া দিয়া হয় আঞ্জাবিলাকত, সেই ৰংগুড়াখিনিৰ ফলত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত এইখিনিও আমাক প্ৰটেক্ট কৰি আছে। আজিকালি বুজিব পাৰিছে, সেইখিনি প্ৰটেক্ট কৰি আছে। আৰু কথাটো হ'ল কি, এনেকুৱা নহয় যে আমি এইটো খাই আছোঁ যে কেঁচা হালধি আমি নালাগে, বাদ দিয়ক, কি কেঁচা হালধি, কিন্তু সেইটো নহয় যে আপুনি এইটো কিন্তু বাদ দিয়া নাই। ৰংগুড়াই বিভিন্ন ধৰণৰ সহায় কৰি আছে আপোনাক, সেই ৰংগুড়া আঞ্জাত দিয়াৰ ফলত। কিন্তু কোনোবাই যদি বিচাৰে যে মই খাম, নিৰোগী থাকিম, মই সেইবিলাকক কৈছোঁ যে খাওক, আপোনালোকে নিৰোগী থাকক, আপোনালোকে হালধিৰ বিষয়ে জানক, ৰংগুড়াৰ বিষয়ে জানক। ৰংগুড়াটোতকৈ কিন্তু মই এটা কথাই আপোনালোকক ক'লোঁ, কেঁচা হালধি গৰম পানীৰ লগত খাওক, বা কেঁচা হালধি এনাই যদি খাব পাৰে খাওক, খুবেই ভাল। গতিকে গাখীৰৰ লগতো বহুতে খায়। আজিকালি বহুতে কৈছে যে খুবেই ভাল এটা ইমিউনিটি বুষ্ট হয়, ডক্টৰবিলাকে কৈ আছে যে কৰোণাৰ কালত কেঁচা হালধি খালে ইমিউনিটি বুষ্ট হয়। য়েছ, একেবাৰে ৰাইট, ইমিউনিটি বুষ্ট বুলিহে আপোনালোকে গম পাইছে, কিন্তু তাৰ বিষয়ে তাৰ গুণটো গম পোৱা নাই। অকল বহুতে জানিছে ইমিউনিটি। আৰে হোৱাট ইজ ইমিউনিটি? ইমিউনিটি এইটোৰ কাৰণে কৈছে, আমাৰ কেঁচা হালধি সম্পূৰ্ণ লিভাৰ প্ৰটেকশ্যনৰ ক্ষেত্ৰত, কেঁচা হালধি এনেকুৱা বীজাণু হওক আমাৰ পেটত ভাল কৰে, যি বিষাক্ত পেটত গেছ হৈ যায়, সেইবিলাকক প্ৰটেক্ট কৰে। কেঁচা হালধি যদি সেইটো অভ্যাস কৰে, গেষ্ট্ৰিক দৰে বস্তু আপোনালোকৰ কমি যাব।
কেঁচা হালধি হাৰ্টৰ ক্ষেত্ৰতো ষ্ট্ৰং পাত মজবুত কৰে। এটা বস্তু চাওক, বহুতে কয় বেছিকৈ খালে বেয়া। চব বস্তু তেনেকৈ, যদি আপুনি অধিক মাত্ৰাতকৈ বেছি হৈ যায় সেইটোতো বেয়া হ'বই। আমি আমি কি কৈছে আমাক আপুনি যদি ভগৱানৰ ক্ষেত্ৰতো বিশ্লেষণ কৰে, ভগৱানে কোৱা কথাটো মিলে। আমাক ভগৱানে কি কৈছে, ভাল বস্তুৱে হওক অধিক মাত্ৰা হৈ গ'লে সেইটো বৰবি হৈ যায়। ঠিক তেনেকুৱা আপুনি কেঁচা হালধি যিমানে ভাল হওক, আপুনি যদি লগাতকৈ মই ক'লোঁ বুলি বেছিকৈ খাই দিব সেইটোতো বিষ হৈ যাবই। চ' আপোনালোকে সেৱন কৰক, ভালদৰে সেৱন কৰক, নিয়মত সেৱন কৰক। আপোনালোকে বহুত বেমাৰ আজাৰৰ পৰা, বহুত জটিলতাৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আপোনালোকৰ যিখিনি স্কিনৰ যিটো ব্ৰাইটনেছ আহিব, কাৰোবাৰ স্কিনৰ প্ৰব্লেম হ'ব, এইবিলাক কেঁচা হালধিৰ পৰাই ঠিক হয়। বহুত মহিলাবিলাকে যে কৰে যে কেঁচা হালধি লগাব লাগে, কেঁচা হালধি লেপন দিম, একেবাৰে ৰাইট। সেইটো পৌৰাণিক কথা আহিছে, চলি আহিছে যদিও সেইবোৰ বিৰাট কাম দি আহিছে। বহুতে নাজানে, কিন্তু দেখাত দেখি কিছুমানেতো দিছে, কাৰণ তাতে চাওক প্ৰমাণ, কাৰণ সেইবিলাকে আমাৰ প্ৰমাণ। ঠিক তেনেদৰে কেতিয়াবা চাব ঘাঁবিলাক, আমাৰ যিবিলাক ঘাঁ থাকে, মানুহৰ ঘাঁবিলাক সৃষ্টি হয়। আগতেতো ইমান ঔষধ পাতি নাছিলে মানুহবিলাকৰ। এতিয়া বহুতে কি হয়, পৌৰাণিক যুগৰ সেই সময়ৰে আয়ুৰ্বেদিকবিলাকৰ মতে চলে। চাবচোন, কোনোবাৰ কিবা কাটি গ'ল, এই তাত নালাগিব, তাত হালধি লগাই দিয়ক। কিছুমানে হালধি লগাই ভাল কৰি দিয়ে। তাত ছাগলী গৰুৰ ক্ষেত্ৰতে এনেকুৱা হয়, ছাগলী গৰুৰ ক্ষেত্ৰত কোনোবাই কেতিয়াবা কাটি যায়, কিবা যায়, তাত অকস্মাতটো আজিকালিহে ওলাইছে। গৰু ছাগলীৰ ক্ষেত্ৰত আজিকালিহে ভেকচিনৰ ক্ষেত্ৰত, বেজীৰ ক্ষেত্ৰত এইবিলাক ঔষধ পাতি আজিকালিহে ওলাইছে। আগৰ মানুহবিলাকে কি কৰিছিল, গৰু ছাগলীক কোনোবাই যদি কাটি যায়, তাত এই ৰংগুড়া, তাত হালধি লগাই দিয়ে, কেঁচা হালধি বটি দিয়ে। মানে কি হয়, সম্পূৰ্ণ কথাটো এইটোৱে যে কেঁচা হালধিৰ এনেকুৱা এটা গুণ আছে যে আমাৰ স্কিন প্ৰব্লেম, স্কিনত হোৱা ভাইৰাছ ৰোধ কৰিব পাৰে। আমাৰ এইটো প্ৰমাণ, আমি গম পোৱা কথা। চ' আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ। চ' ঠিক তেনেকৈ মানুহৰ কেতিয়াবা যদি আপুনি যদি গাত কিবা ৰোগ বেমাৰ আদি ছালৰ হয়, এই কেঁচা হালধি অকণ কৰি আপুনি বটি লগালে ভাল হৈ যায়। এনেকুৱা চিষ্টেমৰ বহুত ৰংগুড়াৰ কথা আছে, যি গতিকে আমি কেঁচা হালধি বুলি কৈ আছোঁ, হালধি বুলি কওঁ। ৰংগুড়া খাদ্যৰ লগত খাই আছোঁ, সেইটো কাৰণে আপোনালোকক ৰংগুড়া বুলি ক'বলগীয়া হৈছে। ঠিক আছে। চ' আপোনালোকে ঠিক তেনেদৰে ইয়াৰ ফলত বিভিন্ন ধৰণৰ আজিকালি বহুতে কয় যে কেঁচা হালধিৰে কেঞ্চাৰ দৰে, কৰ্কটৰ দৰে ৰোগৰ ঠিক হৈ যায়। আৰু সেইটো নহয়। কেঁচা হালধি ভালকৈ সেৱন কৰি থাকে, পেটত থকা এচিডিটি কমি যোৱাৰ পিছত পেটত কিছুমান ভাইৰাছ, কিছুমান বীজাণু যিমান বাঢ়ি যায়, সেইবিলাক কমি যোৱাত নিশ্চয় সহায় হয়। ঠিক তেনেকুৱা ধৰণে মানে কি হয়, কৰ্কটৰ দৰে ৰোগো কেতিয়াবা সাৰি যায় কেঁচা হালধিৰ ফলত। বুজিব পাৰিছেনে? চ' বিভিন্ন ধৰণৰ বহুতে ভাল কেঁচা হালধি, বিভিন্ন ধৰণৰ গুণ আছে। সেই গুণবোৰ যদি মই কৈ থাকোঁ আপোনালোকক, আজি কেঁচা হালধিৰ বৰ্ণনা শেষে নহ'ব। গতিকে ঠিক তেনেদৰে আপোনালোকে যিবিলাকে অলপ বিচাৰে, অকল আঞ্জাৰ কথাটোহে আপোনালোকে গম পায়। চ' সেইকাৰণে মই জাষ্ট এটা গম পোৱাৰ কাৰণে কেঁচা হালধিৰ অলপ কিবা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, কেনেকুৱা ধৰণৰ কি হয়। তো কিছুমানৰ বিষ থাকে, আদি থাকে, এইবিলাকৰ ক্ষেত্ৰতো সহায় হয় কেঁচা হালধি। তো এনেকৈ আপোনালোকে ভিডিঅ'বোৰ যদি ভাল লাগে, কাৰোবাক পঠিয়াব পাৰে, কাৰোবাক দেখুৱাব পাৰে মোৰ ভিডিঅ'বিলাক। তেতিয়া বেলেগ ভিডিঅ' বনাবলৈ আৰু উৎসাহিত হ'ম। ঠিক আছে। গতিকে ধন্যবাদ আপোনালোকক আজিৰ ভিডিঅ'টো, বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।